Cardom kato kapi panta pini video nang tum hana wan pi matana chini ga nang tum sme thek ponong po non news long so pi thai lo ile tum kar beng long pen chinghon ni lo pukla lek thepi alang le phan kar binang Thomas Council CM relevant pen alang le phan hem mission kimpilo la pen non banga a hem sme tang thai lo la pen opening thai lo la si alang li pen kaneng jelam sementum la suvidor jelang po la pen karbion Thomas Council CM semen dak lam nje po asina tum la bang suvidor bang kitcheng pen jut langnam chini po isi pudam et pote churup pig nanji non cari bom BJP sarkar phan athe aprang non la ni pukala thepi lage non chot kale singar non chot singar kali lage karbi anglong pen ke first singer ke man chingbang la lun sip ke man chingbang la tapen alang li lake isi india kang president pen Drupadi Murmu pen sembe alang pan Padma Shri award anong e pajer lo lage kato kabe karbi anglong mate asam kang pan isi nong meiwan lo asi alang le phanason non son isi kirap mate hem ke kimpi ke isi churup piglo lapen anu si alang le simi aning arong po lapen ilitum kado ka besmi anu se ning pathenang po asi churu nang po karbiang Thomas Council basme thea prang SDC government lapen congress government do hosme lasasan kera po thelong le me non BJP government bang det pengela son alang le phan kera la ke si ko CM no smi anam hersme piduna asi video bang lai thana to ahem gele hela dono tum non tum sme theklong dia ahem nge lang mip sen te tum karben Thomas Council pen alang le pan mat kirap mate ke kimpi hem lo ke si alang le pan suri akero mate ana herjeme pilo ke pen ladak penaan chitong num do MP Emersing Tiso pen MLA ni sutarang pi pen do ari sang hutum an sme ladak chitong num lo la se so hem opening la ke karbiang Thomas Council la CM besing pupon lo pen alang le ni kral ke pis me aning rong piglo ana se karbiang Thomas Council la CM man churo lo ase alang le ka churo lam the antum sme arjek tha শান্তি পাইছো যে মই ইমান অভাৱ অদাতনৰ মাজত বৰষুণ ৰদে বৰষুণে মই টিকি আছিলোঁ ইয়াৰ ফলটো আজি আমাক মানে গোটেই ৰাইজ বুলিয়ে ধৰক অকল মোৰে ঘৰ নহয় গোটেই ৰাইজৰে ঘৰ মই এইটোৱে কামনা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে আমাৰ ডক্টৰ ছাৰ তুলিৰাম ৰংহাঙে নিজৰ ভনী হিচাপে যে মোক আগতে যেতিয়া ৰেডিঅ'ত গাই আছিলে সেই তেতিয়াৰ পৰা তেখেতে মোক জানে মই যে কেনেকৈ গাওঁ কেনেকৈ কষ্টত আছিলোঁ কেনেকৈ কৰিছিলোঁ তেখেতে সকলো কথা সকলো মানে আঁতিগুৰিবিলাক জানে সেই হেতুকে আজি তেখেতে নিজেই মোক নিজৰ ভনী নিজৰ ছোৱালী বা নিজৰ ঘৰ বুলি তেখেতে নিজে মানে খুব ইমান ধুনীয়াকৈ বনাই দিছে ঘৰটো মোৰ কোনো কমপ্লেইন নাই সেইকাৰণে ভাল লাগিছে আৰু গোটেই ৰাইজৰ কাৰণে তেখেতে আৰু ভাল কৰিব মই জানো তেখেতৰ অন্তৰ খুলি যে মোক এই ঘৰটো দিলে আৰু এই ঘৰটো আজি তেওঁ আহি পেলাই মোক মুকলি কৰি দিলে আৰু মোক সকলো হেণ্ডঅভাৰ কৰি দিলে ঘৰটো চাবি কাঠি চব হেণ্ডঅভাৰ কৰি দিছে ধৰক মোৰ এটা সম্পত্তি গোটেই কাৰ্বি আংলঙৰ কাৰণে এটা ডাঙৰ সম্পত্তি মোক যে দি থৈ গৈছে সেইটো দায়িত্বটো সকলো ৰাইজৰ লগত মিলিহে মই থাকিব লাগিব এই ঘৰটোৰ কিবা নামাকৰণ কৰা হৈছে নেকি নামাকৰণটো হৈছে ৰুণমেশ্ব তাৰমানে মোৰ মানে মৰমৰ মোৰ ঘৰ মৰমৰ সৰুকৈ এটা খুব ধুনীয়াকৈ সাজি দিছে মোৰ ৰুণমেশ্ব ঘৰটো মানে শান্তিৰ বাস শান্তিৰ বাস এইটোৱে হয় মই খুব আনন্দ পাইছোঁ আৰু চবকে পাই আজি খুব ভাল লাগিছে আমাৰ কাৰ্বি জাতিৰ কাৰণে এটা গৌৰৱ এটা তেখেতে এনেকা গান গায় আপোনালোকে শুনিছেনে নে সেই গানটো তেখেতে লতা মংগেশকাৰকৈ বেছি গান গাব পাৰে তেখেতে প্ৰায় লতা মংগেশকাৰকৈ সমানে গান গাব তেখেত আছে গতিকে কাৰ্বি আংলঙৰ এনেকুৱা ধৰণৰ ওলাই আহিছে ভগৱানে আমাক দিছে যে কাৰ্বিসকলৰ কাৰণে কাৰ্বি জাতি বা কাৰ্বি আংলঙৰ
মই এজন বাসিন্দা হিচাপে মই তেখেতক অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰৰো ময়ো ধন্যবাদ দিছোঁ যে আমাক এনেকুৱা ধৰণৰ জন্ম দিয়া কাৰ্বি আংলঙৰ এটা ভাল গায়িকা ওলাই আহিছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত ধন্যবাদ দিছোঁ। অকল সেইটো মোৰ ব্যক্তিগত কথা নহয়, পাৰ্চনেল কথা নহয়। গতিকে তেখেতৰ অৱস্থা খুব বেয়া আছিলে, আৰ্থিক অৱস্থা বেয়া আছে, ঘৰ বনাবৰ কাৰণে তেওঁৰ টকা পইচা অভাৱ। সেইকাৰণে গোটেইখিনি মই চিন্তা চৰ্চা কৰি যে কোনোবাৰ পৰা ডনেশ্যন লৈ মই এই ঘৰটো মই বনাই দিয়া হৈছে, ইয়াত মই অৰ্পণ কৰা হৈছে। কাৰণ এইটো কাৰ্বি আংলঙৰ এটা এছেট হয় আৰু তেখেতে অসম গৌৰৱ এৱাৰ্ডো পাইছে, এতিয়া ৰাষ্ট্ৰপতি এৱাৰ্ডো পাব। আজি গৈ আছে তেখেতে। এই গোটেইখিনি অহা যোৱা মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰিছে। থকা বোৱা খৰচ পাতি গোটেইখিনি মই ব্যৱস্থা কৰা হৈছে। এনেধৰণত আমি সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙত বসবাস কৰা আমি তেখেতক আশীৰ্বাদ দিব লাগিব। আমাৰ সম্পদ যেতিয়া আমাৰে মানুহ, গতিকে মই তেখেতৰ আন্তৰিক অভিনন্দন জনাইছোঁ। মোৰ ফালৰ পৰা যিটো ৰাষ্ট্ৰপতি বঁটা পাব, পদ্মশ্ৰী ৰাষ্ট্ৰপতি বঁটা পাব আৰু অসম গৌৰৱ এৱাৰ্ডটো পাইছে, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। ছাৰ, গোটেই ঘৰটো হৈ গ'ল, সৰু এটা কাম থাকিলে বাউণ্ডেৰী ৱালটো এইটো লাহে লাহে হৈ যাব। এতিয়া লাহে গোটেইখিনি মেইন ঘৰটো হৈ গ'ল। এতিয়া ৰিং বেলৰ কাম আৰম্ভ কৰিছে, পানী ব্যৱস্থাও লাগে, গতিকে লাহে লাহে গোটেইখিনি হ'ব। ঘৰটোৰ নামটো খুব ধুনীয়া দিছে ছাৰ, ৰুণ মিছো ভালেই এইটো।